ঘোষিত হল 2026 বৰ্ষৰ মেট্ৰিকৰ ফলাফল। প্ৰথম বিভাগত উত্তীৰ্ণ 85,189 গৰাকী পৰীক্ষাৰ্থী। শীৰ্ষত বজালীৰ জ্যোতিৰ্ময় বিশ্বনাথৰ আকাংক্ষা। সামগ্ৰিক উত্তীৰ্ণৰ হাৰ 65.62%। ৰাজ্যৰ শৈক্ষিক ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অৰ্থাৎ পূৰ্বৰ সেবাই আজি 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এক সুশৃংখল শৈক্ষিক পৰিৱেশৰ মাজেৰে যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে সমগ্ৰ অসমৰ মুঠ 1046টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। তথ্য আৰু পৰিসংখ্যা অনুসৰি এইবাৰ মুঠ 4,38,565 গৰাকী পৰীক্ষাৰ্থীয়ে জীৱনৰ এই প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, যাৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল 1,90,243 গৰাকী আৰু ছাত্ৰীৰ সংখ্যা আছিল 2,48,322 গৰাকী। পৰিসংখ্যা অনুসৰি নগাঁও জিলাৰ পৰা সৰ্বাধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাৰ ফলাফললৈ চালে দেখা যায় যে এইবাৰ সমগ্ৰ ৰাজ্যত সামগ্ৰিক উত্তীৰ্ণৰ হাৰ হৈছে 65.62%, যিটো পূৰ্বৰ বছৰসমূহৰ তুলনাত এক আশাব্যঞ্জক অগ্ৰগতি। উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীৰ লিংগ ভিত্তিক পৰিসংখ্যা অনুসৰি মুঠ 1,26,398 গৰাকী ছাত্ৰ আৰু 1,55,303 গৰাকী ছাত্ৰীয়ে সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াৰ উপৰিও 85,189 গৰাকী মেধাৱী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ শৈক্ষিক উৎকৰ্ষতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আঞ্চলিক প্ৰদৰ্শনৰ ক্ষেত্ৰত পাহাৰীয়া জিলা ডিমা হাছাৱে 80.23% সৰ্বাধিক উত্তীৰ্ণ হাৰেৰে সমগ্ৰ অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰি এক নতুন ইতিহাস ৰচনা কৰিছে আৰু জিলাখনৰ পৰা সৰ্বাধিক হাৰত পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। জিলাভিত্তিক উত্তীৰ্ণ হাৰৰ তালিকাত উজনি অসমৰ শিৱসাগৰ জিলা 84.08%ৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ডিব্ৰুগড় জিলাই তৃতীয় স্থানত অৱস্থান কৰিছে। এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ মেধা তালিকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুকাই থকা প্ৰতিভাসমূহক পোহৰলৈ আনিছে। সমগ্ৰ অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰেৰে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বজালী জিলাৰ পাটাচাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ জ্যোতিৰ্ময় দাসে। আনহাতে দ্বিতীয় স্থান অধিকাৰ কৰিছে বিশ্বনাথৰ হাৱাজানস্থিত অম্বিকাগুৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰী আকাংক্ষা ভূঞাই। এইবাৰৰ ফলাফলত তৃতীয় স্থানত দুগৰাকী পৰীক্ষাৰ্থীয়ে যুটীয়াভাৱে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। তেওঁলোক ক্ৰমে ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ এইচ.এছ. স্কুলৰ ছাত্ৰী জিয়া ফাৰাহ ইছলাম আৰু নলবাৰীৰ লিটিল ফ্লাৱাৰ্ছ স্কুলৰ ছাত্ৰ সুৰজিত আখতাৰ। চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰ বিদ্যালয়সমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা এই শীৰ্ষণীয় শৈক্ষিক পাৰদৰ্শিতা ৰাজ্যৰ ভৱিষ্যত মানৱ সম্পদ বিকাশৰ বাবে এক অত্যন্ত ইতিবাচক বাৰ্তা হিচাপে পৰিগণিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।